কিছুমান অংক থাকে যিবিলাক অংকত দেখুৱা যে প্ৰমাণ কৰা সত্যাপন কৰা তেনেকে লিখা থাকে তেনেকুৱা অংকবিলাক কৰিবলৈ হলে আমি কি কৰো প্ৰথমতে সমান চিনৰ লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড দুটা সাইডৰ পৰা আমি যেটো সাইড ইজি পাও সেই সাইডটো আমি সমাধান কৰো যদি আমি লেফট হ্যান্ড সাইডটো সমাধান কৰো আমাৰ ৰাইট হ্যান্ড সাইডটো ওলাব লাগিব আৰু যদি আমি ৰাইট হ্যান্ড সাইডটো সমাধান কৰো আমাৰ লেফট হ্যান্ড সাইডটো ওলাব লাগিব তেনেকে যেতিয়া ওলাই যাব ওলাই গলে আমি লাষ্টত সত্যাপন কৰা হল বা প্ৰমাণ কৰা হল তেনেকৈ লিখি দিলে আমাৰ অংকটো কৰা হৈ যায় কিয়নো লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড হৈ গল তেনেকৈ আমি কেতিয়াবা অংক এতিয়া আমি কৰিম আমি অংক কিটা লম ক্লাস 9 ৰ অনুশীলনী 2.5 ৰ পৰা কোৱেশ্চন নম্বৰ 9 টো আমি সমাধান কৰিম কোৱেশ্চন নম্বৰ 9 টোত আমাক দিছে সত্যাপন কৰা এই কোৱেশ্চনটোত এটুক আমি কম লেফট হ্যান্ড সাইড এটুক আমি কম ৰাইট হ্যান্ড সাইড এটু হল ৰাইট হ্যান্ড সাইড তুমি ইচ্ছা কৰিলে সোঁপক্ষ বুলি লিখিব পাৰা অসমীয়াত আৰু এটুক আমি কওঁ লেফট হ্যান্ড সাইড এনেকে আমি ক'ব পাৰো এতিয়া এটুৰ পৰা এটু আমি উলিয়াবলৈ অলপ আমাৰ জটিল হ'ব গতিকে এটুৰ পৰাটো আমি এটু উলিয়াবলৈ আমাৰ ইমান জটিল নহয় এখিনি আমি সলভ কৰিবলৈ সহজ পাম গতিকে আমি এইখিনি সলভ কৰিম এতিয়া আমি এনেকুৱা কোৱেশ্চন পালে এনে ধৰণে কৰিম সমাধান আমি ইয়াত ৰাইট হ্যান্ড সাইডটো সলভ কৰিম আমাৰ লেফট হ্যান্ড সাইডটো ওলাই গলে আমি ক'ব পাৰিম লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড সত্যাপন কৰা হল এতিয়া আমি লিখিম ৰাইট হ্যান্ড সাইড সমান x plus y x square minus xy plus y square এটো দিয়া আছে এটো এটা ফৰ্মুলাও হয় ইয়াৰ পাছৰ কেইটামান অংক আছে সেইগিটা অংকত আমি এইগিটা ফৰ্মুলা ব্যৱহাৰ কৰি সেই অংকগিটাৰ উৎপাদক বিশ্লেষণ কৰিম গতিকে এইগিটা যদি তুমি ভালকে চাই লোৱা তোমাৰ যদি মনত ৰৈ যায় তেতিয়া সেইগিটা অংক কৰোতে তোমাৰ সহজ হ'ব এতিয়া আমি ইয়াত কি কৰিব পাৰো আমি এতিয়া এই x টোৱে এই গুটেকিটাক পূৰণ কৰি দিব পাৰো আমি এনেকে লিখিম x পূৰণ এই পাৰ্টটো পূৰণ কৰি দিম x স্কয়াৰ মাইনাস xy প্লাস y স্কয়াৰ নেক্সট আমি প্লাস y টো ইয়াত লিখিম মানে এই y টোৱে এই পাৰ্টটোক আকৌ আমি পূৰণ কৰি দিম x স্কয়াৰ মাইনাস xy প্লাস y স্কয়াৰ জাস্ট আমি এনেকে লিখি দিলে হৈ যাব নেক্সট আমি কি কৰিব লাগিব এতিয়া আমি কি কৰিব পাৰো এটোৱে এটুক পূৰণ কৰিম তেতিয়া কি থাকিব x কিউব হ'ব এটোৱে আকৌ আমি এটুক পূৰণ কৰিম তেতিয়া মাইনাস x স্কয়াৰ y হ'ব নেক্সট এটোৱে এটুক পূৰণ কৰিম প্লাস x y স্কয়াৰ হ'ব নেক্সট আমি y ৰ সৈতে এইখিনি পূৰণ কৰিম y এ এটুক যদি আমি পূৰণ কৰো এই প্লাস চিনটো ইয়াত পাতিব লাগিব x স্কয়াৰ y হ'ব এটোৱে এটুক পূৰণ কৰিলে ইয়াত প্লাস আছে ইয়াত মাইনাস আছে দুইটা পূৰণ হৈ মাইনাস হ'ব x y স্কয়াৰ হ'ব কাৰণ ইয়াত এটা y আছে y আৰু y এই দুটা পূৰণ হৈ কি হ'ব x y স্কয়াৰ হ'ব নেক্সট আমি y এ y স্কয়াৰ পূৰণ কৰিম তেতিয়া আমি কি পাম y কিউব পাম এটু y স্কয়াৰ প্লাসত আছে এটু y প্লাসত আছে প্লাসে যেতিয়া আমি পূৰণ কৰিম কি হ'ব প্লাসে হ'ব গতিকে এডখৰ আমি প্লাস চিন পাতিব পাৰো ইয়াত যদি আমি চাও x স্কয়াৰ y টো মাইনাসত আছে x স্কয়াৰ y এটো প্লাসত আছে দুটা আমি ক্যান্সেল কৰি দিব পাৰো ইয়াত x y স্কয়াৰ প্লাসত আছে x y স্কয়াৰ মাইনাসত আছে গতিকে দুটা আমি ক্যান্সেল কৰি দিব পাৰো শেষত কি থাকিলে x কিউব প্লাস y কিউব এতিয়া আমি দেখিলো আমি ৰাইট হ্যান্ড সাইডটো কৰিছিলো লেফট হ্যান্ড সাইডটো ওলাই গল x কিউব প্লাস y কিউব এটো ইয়াত ওলাই গল গতিকে আমি ইয়াত লিখিব পাৰো লেফট হ্যান্ড সাইড মানে লেফট হ্যান্ড সাইড টো ইয়াত ওলাই গল therefore আমি লিখিম লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড আৰু আমি তলত লিখিম সত্যাপন কৰা হল সত্যাপন কৰা হল এনে ধৰণে লিখি দিলে আমাৰ সমাধান কৰা হৈ যাব কোৱেশ্চন নম্বৰ 1 টো সমাধান কৰতে আমি যেটো নিয়মত সমাধান কৰিছিলো ঠিক একেটা নিয়মতে আমি কোৱেশ্চন নম্বৰ 2 টো সমাধান কৰিম কাৰণ কোৱেশ্চন নম্বৰ 1 আৰু 2 দুটা একে টাইপৰে কোৱেশ্চন হয় এটো এটা সূত্ৰ হয় এই সূত্ৰটো আমি আগলৈ কিছুমান অংক কৰোতে ব্যৱহাৰ কৰিম এটো কয় সোঁপক্ষ আমি ইংৰাজীত লিখিলে ৰাইট হ্যান্ড সাইড বুলি লিখিব পাৰো আৰু এটো কয় বাওঁ পক্ষ সমান চিনৰ বাওঁ সাইডে আছে এটো যদি আমি ইংলিশত লিখো তেতিয়া আমি এটো কম লেফট হ্যান্ড সাইড এটো জাস্ট মই বুজি পাবৰ কাৰণে হে লিখিছো এটো কয় ৰাইট হ্যান্ড সাইড এটো কয় লেফট হ্যান্ড সাইড এতিয়া ইয়াৰ সমাধানটো এনেকে হ'ব সমাধান আমি এনে ধৰণে সমাধান বুলি লিখি লৈ
এই কোৱেশ্চনটোৰ পৰা ইয়াৰ যেটো ৰাইট হ্যান্ড সাইডে আছে মানে ৰাইট হ্যান্ড সাইডৰ যেটো পাৰ্ট হয় সেই পাৰ্টটো আমি লিখিম ৰাইট হ্যান্ড সাইডে আমাৰ কি আছে x - y x স্কয়াৰ প্লাস xy প্লাস y স্কয়াৰ এনে ধৰণে আছে এতিয়া আমি x টোৰ হৈতে এই পাৰ্টটো পূৰণ কৰি দিব লাগে গতিকে আমি লিখিম x পূৰণ x স্কয়াৰ প্লাস xy প্লাস y স্কয়াৰ নেক্সট আমি কি কৰিম a মাইনাস চিনটো ইয়াত লিখিম আৰু এই y টোৰ হৈতে এই গুটেই পাৰ্টটো আকৌ আমি পূৰণ কৰি দিম x স্কয়াৰ প্লাস xy প্লাস y স্কয়াৰ এতিয়া আমি পূৰণ কৰি দিব লাগে এটো লগত যদি আমি পূৰণ কৰো x কিউব হ'ব নেক্সট এটো লগত এটো পূৰণ কৰিলে প্লাস x স্কয়াৰ y হ'ব এটোৰ হৈতে আমি এটো যদি পূৰণ কৰো প্লাস x y স্কয়াৰ হ'ব y লগত x স্কয়াৰ আমি পূৰণ কৰিব লাগিব কি হ'ব x স্কয়াৰ y হ'ব x টো প্লাসত আছে এটো মাইনাসত আছে প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব ঠিক তেনে ধৰণে আমি চিনটো উলিয়াই লব পাৰো নেক্সট y টোৰ লগত যদি আমি xy টো পূৰণ কৰো y এ পূৰণ হৈ y স্কয়াৰ হ'ব x টো তাৰ লগত পূৰণ হৈ থাকিব এটো প্লাসত আছে y টো মাইনাসত আছে গতিকে আমি প্লাসে মাইনাসে পূৰণ কৰিব লাগিব প্লাসে মাইনাসে পূৰণ কৰিলে এডখত মাইনাস হ'ব নেক্সট y লগত আমি এই y টো যদি পূৰণ কৰো y স্কয়াৰ হলে কি হ'ব y কিউব হৈ যাব ইয়াত প্লাসত আছে ইয়াত মাইনাসত আছে প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব এডখত মাইনাস থাকিব এতিয়া যদি আমি চাও x স্কয়াৰ y টো প্লাসত আছে x স্কয়াৰ y টো মাইনাসত আছে এটোটা আমি ক্যান্সেল কৰি দিব পাৰো ঠিক তেনে ধৰণে x y স্কয়াৰ প্লাসত আছে x y স্কয়াৰ মাইনাসত আছে এটোটা আমি ক্যান্সেল কৰি দিব পাৰো এতিয়া কি থাকিলে x কিউব থাকিলে মাইনাস y কিউব থাকিলে এটো আমি লেফট হ্যান্ড সাইডে পাও আমি দেখিলো রাইট হ্যান্ড সাইডটো আমি সমাধান কৰোতে লেফট হ্যান্ড সাইডটো উলাই গল এতিয়া আমি কি বুলি লিখিব পাৰো এতেকে লেফট হ্যান্ড সাইড equal to right hand side সত্যাপন কৰা হল সত্যাপন কৰা হল এনে ধৰণে তুমি লিখি দিবা তুমি যদি ইচ্ছা কৰা রাইট হ্যান্ড সাইড বুলি নিলিখি সোঁপক্ষ বুলিও লিখিব পাৰা আৰু লেফট হ্যান্ড সাইড বুলি নিলিখি বাওঁপক্ষ বুলিও লিখিব পাৰা কিন্তু এনেকে লিখিলেও একো ভুল নহয় এতিয়া আমি কোৱেশ্চন নম্বৰ 10 টো সমাধান কৰিম কোৱেশ্চন নম্বৰ 10 টোত আমাক দিছে উৎপাদক বিশ্লেষণ কৰা এটো যদি আমি বিচাৰো এটোক আমি a কিউব আৰু এটোক আমি b কিউব হিচাপে লিখি লব পাৰিম এনেকুৱা কোৱেশ্চনৰ উৎপাদক বিশ্লেষণ কৰোতে আমি কোৱেশ্চন নম্বৰ 9 যিকিটা অংক সত্যাপন কৰিলো সেইকিটা আসলে একোটা সূত্ৰ হয় সেই সূত্ৰগিটাৰ সহায়তহে আমি এনেকুৱা কোৱেশ্চন সমাধান কৰিব পাৰিম মানে উৎপাদক বিশ্লেষণ কৰিব পাৰিম গতিকে আমি সূত্ৰকেটা বাহিৰত প্ৰথমতে লিখি লওঁ আমাৰ তেতিয়া সুবিধা হ'ব প্ৰথমতে কি আছিল x কিউব প্লাস y কিউব সমান x প্লাস y into x স্কয়াৰ মাইনাস xy প্লাস y স্কয়াৰ বুলি আছিল দুই নম্বৰতে আমাৰ যেটো সূত্ৰ আছিল হেতু আছিল x কিউব মাইনাস y কিউব সমান x মাইনাস y যেতিয়া মাইনাস থাকিব প্ৰথমতে মাইনাস হ'ব পাছত প্লাস হ'ব x স্কয়াৰ প্লাস xy প্লাস y স্কয়াৰ আমি যদি দুই তিনিবা এটো লিখি অভ্যাস কৰো এটো আমাৰ সহজতে মনত ৰৈ যাব এই দুইটাৰ মাজত প্লাস চিন আছে এই দুটাৰ মাজতো প্লাস চিন আছে গতিকে আমি এক নম্বৰ যেটো সূত্ৰ হয় সেই সূত্ৰটো ইয়াত ব্যৱহাৰ কৰি দিলে আমি উৎপাদককেটা পাই যাম যদি এই দুটাৰ মাজত মাইনাস থাকিল হয় তেতিয়া আমি দুই নম্বৰ যেটো সূত্ৰ হয় সেই সূত্ৰটো ব্যৱহাৰ কৰিলো হেতেন এতিয়া আমি কি কৰিব লাগিব ইয়াক হোল কিউবত লিখিব লাগিব 27y কিউবক যদি আমি হোল কিউবত লিখো 3y হোল কিউব হ'ব প্লাস 125z কিউবক যদি আমি হোল কিউবত লিখো 5z হোল কিউব হ'ব এতিয়া যদি আমি এটুক x বুলি ভাবো এটুক যদি y বুলি ভাবো তেতিয়া কি হৈ আছে x কিউব প্লাস y কিউব হৈ আছে মানে এনেকুৱা হৈ আছে ইয়াৰ সমান আমি কি লিখিব পাৰো x প্লাস y x plus y x বুলি কলে কি হ'ব 3y plus y বুলি কলে কি লিখিব লাগিব 5z লিখিব লাগিব x plus y আমি লিখিলো নেক্সট আমি কি লিখিব লাগিব x স্কয়াৰ মানে 3y হোল স্কয়াৰ এনেকে লিখিব লাগিব মাইনাস x into y মানে এই দুটাক আমি পূৰণ কৰি দিব লাগে 3y পূৰণ 5z
z xy হৈ গল তাৰ পিছত কি লিখিব লাগে আমি প্লাস y স্কয়াৰ 5z হোল স্কয়াৰ ব্ৰেকেট ক্লোজ আমি যদি ইচ্ছা কৰো এই লাইনটো আৰু অলপ সিম্পল কৰি লিখি দিব পাৰো বা সমাধান কৰি লিখি দিব পাৰো এটো এক্সাক্ট যেনে ধৰণে আছে তেনে ধৰণে থাকিব তেনে ধৰণে লিখি দিলে হল 3 কি স্কয়াৰ কৰিলে 9 হ'ব y কি স্কয়াৰ কৰিলে y স্কয়াৰ হ'ব মাইনাস 3 into 5 কৰিলে 15 হ'ব ইয়াৰ লগত আমি yz টো লিখি দিব লাগে নেক্সট 5 ক স্কয়াৰ কৰিলে 25 হ'ব আৰু z ক স্কয়াৰ কৰিলে z স্কয়াৰ হ'ব এই প্লাস ইনটু ইহত দুটাৰ মাজত থাকিব আৰু এফালে আমি ব্ৰেকেটটো ক্লোজ কৰি দিব পাৰো গতিকে ইয়াৰ যদি আমি উৎপাদক উলিয়াবলৈ যাও এই দুটা ইয়াৰ উৎপাদক হ'ব 2 নম্বৰ যেটো অংক আছে সেই অংকটোত দুইটা পদৰ মাজত মাইনাস চিন আছে গতিকে আমি 2 নম্বৰ সূত্ৰটো ইয়াত ব্যৱহাৰ কৰিব লাগিব প্ৰথমতে আমি এগিটাক হোল কিউবত লিখিম 64m কিউবক যদি আমি হোল কিউবত লিখো 4m হোল কিউব হ'ব মাইনাস 343n কিউবক যদি আমি হোল কিউবত লিখো 7n হোল কিউব হ'ব এতিয়া আমি এটুক x বুলি ভাবিম এটুক y বুলি ভাবিম x কিউব মাইনাস y কিউব হৈ আছে x কিউব মাইনাস y কিউব সমান কিমান x মাইনাস y প্ৰথমে আমি এই দুটাক মাইনাস কৰি লিখিব লাগে 4m মাইনাস 7n x মাইনাস y লিখিলো ইয়াৰ পিছত আমি কি লিখিব লাগে এটো প্ৰথমে স্কয়াৰ কৰিম 4m স্কয়াৰ তাৰ পিছত এটুক আমি লাষ্টত 7n স্কয়াৰ কৰিব লাগে যেতিয়া আগত মাইনাস চিন থাকিব ইয়াৰ ভিতৰত যিগিটা চিন হ'ব গোটে চিন গিটা প্লাস চিনেই হ'ব গতিকে ইয়াত আমি প্লাস লিখি দিম 4m into 7n কৰি দিম প্লাস 7n হোল স্কয়াৰ এই সূত্ৰটো যেতিয়া তুমি 2-3 বাৰ প্ৰেক্টিস কৰি দিবা তোমাৰ মনত ৰয়ে যাব যেতিয়া মাইনাস থাকিব প্ৰথমতে মাইনাস হ'ব ভিতৰ গুটেখিনি চিন প্লাস হ'ব প্ৰথমটোক আমি স্কয়াৰ কৰিম ইয়াৰ যেটো প্ৰথমতে আছে তাক স্কয়াৰ কৰিম এই পাছত যেটো আছে হেতুক আমি স্কয়াৰ কৰিম মাজত আমি কি কৰিম এই দুটাক পূৰণ কৰি দিম এতিয়া এখিনি আমি অলপ সিম্পলিফিকেশন কৰি দিম তেতিয়া আমাৰ আনসাৰটো হৈ যাব 4m - 7n এটো আমি লিখিম যদি আমি 4 ক স্কয়াৰ কৰো 16 হ'ব m ক স্কয়াৰ কৰিলে m স্কয়াৰ হ'ব প্লাস 4 7 পূৰণ কৰিলে 28 হ'ব তাৰ পিছত m আৰু n এই দুটা আমি এনেকে লিখি দিব লাগে m n প্লাস 7 ক স্কয়াৰ কৰিলে 49 হ'ব n ক স্কয়াৰ কৰিলে n স্কয়াৰ হ'ব ব্ৰেকেট ক্লোজ এই দুটাই ইয়াৰ উৎপাদক হ'ব